মই আজি প্ৰথমবাৰৰ পৰা ৰাভা ড্ৰেছ পিন্ধিছো। কেনেকুৱা লাগিছে? ভালে আছে নে সকলে? মই অসমীয়া ক'ব নাজানো, কিন্তু আজিৰ পৰা মই শপত লৈছোঁ যে মই আজিৰ পৰা ষ্টেজত অসমীয়াই কথা পাতিব আৰু মই চেষ্টা কৰিব। মই আজি প্ৰথমবাৰ ৰাভা মঞ্চত অনুষ্ঠান কৰিব, তো জোতাটো মই খুলি ল'ম ইয়াত। আছে প্ৰথম গানটো মই অসমীয়া গানেই গাব। মই জুবিন দাৰ বহুত মতলব ডাঙৰ ফেন হয়, আৰু প্ৰথম গানটো মই জুবিন দাৰ গান গাম। আৰু এই গানটো মোক ৰিকুৱেষ্ট কৰি আছে, তো I also love him a lot. পেঁচাইতে লাগবে। अभी हम वो गाना गाना पसंद करेंगे जो गाना आप लोगों ने सोशल मीडिया सबसे बेसी मतलब सबसे ज़्यादा देखा है आप लोगों ने। गाना पापन दा का गाना है, और এই গানটো আপোনালোকে দেখি আছে সোশ্যাল মিডিয়াত। मैं बेसी কথা কব নোৱাৰো, मैं सीधा गाने में जा रही हूँ। चलिए কথা ভাবিলে জানা জুনা জুনা কি করে উপজি পড়ে বুকু হিপারে এহে যার গোলাপে রঙা রঙা कोरी मैंने। आगे मालूम है? आगे अच्छा मैं गाती 1 2 3 साया हाया